চেনি আৰু কৰ্পূৰ। তাৰপিছত আমি 3টা গাজৰ ৰুকি ল'লোঁ ধুনীয়াকৈ পৰিষ্কাৰকৈ। তাৰপিছত আমি কুকাৰটো গৰম হোৱাৰ পিছত ৰুকা গাজৰখিনি পেলাই দিলোঁ অলপ অলপকৈ। তাৰপিছত আমি 3টা গাজৰ সেইকাৰণে 3 চামুচ চেনি আৰু অকণমান চেনি আমি দি দিলোঁ। ইয়াৰ পিছত আমি অলপমান গাজৰখিনি চেনিৰ লগত মিহলি যাবৰ কাৰণে মিলাই দিলোঁ। আমি ইয়াৰ পিছত অকণমান এটুকুৰাৰ কৰ্পূৰ অকণমান মিহি কৰি গাজৰখিনিৰ লগত আমি মিলাই দিলোঁ আৰু অলপ সময় লৰাই দিলোঁ। এতিয়া এই গাজৰখিনিৰ লগত আমি খিচমিচখিনি মিলাই দিম। আমি খিচমিচখিনি গাজৰৰ লগত মিলাই দিলোঁ। ইয়াৰ পিছত এই গাজৰখিনি আমি ইয়াৰ পৰা লাড়ু বনাম। এয়া আমাৰ গাজৰ লাড়ু হৈ গ'ল। আপোনালোকে ঘৰত সৰু ল'ৰা ছোৱালীক গাজৰ লাড়ু বনাই খুৱাব পাৰে। তেওঁলোকে এনেও শাক পাচলি খাবলৈ খুব টান পায়। আপুনি গাজৰে এনেকৈ লাড়ু বনাই তেওঁলোকক খুৱাবলৈ পাৰে ঘৰত সহজভাৱে অতি।